कैम्प आज राइजर सेवा करार कारण बेसिकली कारण इते बहुत गरीब मानुह आछे बहुत आंडार प्रिविलेज मानुह आछे जिसकले हस्पिटालत सुविधा इते भाल नाई हेइकारणे प्राइवेट डक्टरो इमान नाई और तेखेतসকলে जेनेरेली आइदार बङाइगाँव নহলে और दूरत যাব লাগে। आमी इते আজি रातिपुৱাৰ পৰা ৭৫ জন पेशेंट एतियाলৈকে চাইছো। तारे मजत अलमोस्ट ৩০-৩৫ জন पेशेंटर डायबिटीज और हाइपारटेंशन आछे। एनेकुवा पेशेंट पाइছো जाक मैं इते अलग आगते इते बहिओ मेडिसिन खुवाइছো। प्रेसार 200 ऊपरत লৈ आइছে, सुगार 300-400 सुगार লৈ आइছে। तो एनेकुवा मानुहबिलाके तो जिकोनो समय मृत्युबरण करिब पारे। तेखेतসকলে गमे पोৱা নাই जे एक्चुअली कि হৈ আছে तेखेतসকলৰ লগত। तो एनेकुवा मानुहक केनेকৈ आमी যদি তাৰ পৰা নাহি तेखेतসকলক অলপ সাপোर्ट নকৰো তেনেহলে কেনেকৈ হ'ব। সেইকাৰণে মই বেসিক্যালি ইয়াতে আজি আমি আহিছো। মোৰ লগত মোৰ মিसेस ডক্টৰ কান্তাও আহিছে, তেখেতে ডেন্টাল সার্জন, তেখেতেও ইয়াৰ দাঁতৰ বিষয়ে অলপ ইয়াৰ পেশেন্টবিলাকক অৱগত কৰাৰ কাৰণে আহিছে। আৰু মই বেসিক্যালি প্ৰেসাৰ সুগাৰ লিভাৰৰ পেশেন্ট চাওঁ। মই কাজলগাঁও SD ক্লিনিক বুলি আছে এই ষ্টেট বেংকৰ ওচৰত, তাতে বহু মৰ্নিঙত আৰু ইভিনিঙত। সেইটো तो ठीक है किन्तु आमी इते आहिছো पेशेंटर कारण पेशेंटक अलपमान जाते आमार द्वारा किछुमान हलेও अलप उपकृत হয়। सबके आमी हयतो सब मेडिसिन দিব पारा নাই कारण एटु पसिबल নহয়, किन्तु जिमान पारिছো आमी अलप हलेও दिছো আৰু তেখেতসকলক আমি एटलिस्ट एडभाइस किनि दिছো যে কি एडभाइस पाले তেখেতসকলে नेक्स्ट लाइफटु ভালকৈ কাটে, অলপ হলেও তেখেতৰ লাইফটু ভাল হয়। আৰু যদি কোনোবা আমাৰ তাতে যায় আমি निश्चय निश्चितभावे कैसो तेखेतक फुल्ली आमी सापोर्ट करिम, लागिले पैसा नाथाकिलेও आमी तेखेतक हेल्प करिब बिचारिम और हेल्प करिब चेष्टा करिम इमाने। और यदि आपनालोकर किबा आछे स्पेसिफिक नहीं एटु बिकज आनएवारनेस तेखेतসকলে नाजाने कि खाब लागे कि करिब लागे केनेকৈ चलिब लागे कोनोও तेखेतসকলক कोৱা নাই। আজি जन्মৰ পৰা মানুহবিলাকে जेनेকৈ আছে तेखेतসকলৰ इमान शिक्षा নাই বা শিক্ষা থাকিলেও बहुत मानुह शिक्षित থাকিলেও मेडिकेलर विषय इमान नाजाने। तो সেইকাৰণে সেই এৱাৰনেছটো আজি পৃথিৱীত সবাতকৈ জৰুৰী বস্তু এইটোৱে হৈ গৈছে যে আপুনি গ্ৰাউণ্ড ৱাৰ্ক কৰিব লাগিব। আপুনি ওপৰত টাৰ্চিয়াৰী কেয়াৰ হস্পিটেলত বহি পেশেন্ট এজন AC ৰুমত চোৱাটো বহুত ইজি কাৰণ আপোনাৰ তাতে বহুত ফেচিলিটিজ আছে, আপুনি আৰামছে চাব পাৰে। আজি শিলিগুৰি গুৱাহাটী কলকাতা বম্বে তাতে পেশেন্ট এটা চোৱা বহুত ইজি, किन्तु আজি आमार इते ग्राउंडत आहि चाले अपनी गम पाब आपनार लगत एजन पेशेंट बहि आछे तेखेतर प्रेसार 200 ऊपरत, तेखेतर सुगार 400 ऊपरत। हेइटु हल ग्राउंड रियेलिटी। हेइकारणे हेइ बस्तुटो आगते आमाक माने दमन करिब लागिब। हेइकारणेই आमी अलरेडी এই ग्रेटार चिराং अंचलत 7टा मान केम्प करिलोए। आपनालोके जाने आपनालोके सदाय जाय आमार लगत। तो आमी विचारो जे आमी प्रत्येक माहते एटाকৈ केम्प करिब पारो जदि सम्भव হয় आमी करिम। जेतियाলৈকে মানুহবিলাকে बुझी नापाय मानुह आमार ओसर যাব नालागे। মই এটু কোৱা নাই যে মই আজি प्राइवेट प्रेक्टिशनार বুলি মই ইয়াতে एडभार्टाइजमेंट কৰিব আহিছো, কিন্তু মই এটু ক'ব যে মানুহে মোৰ ওচৰত নাযাওক, বেলেগ ডক্টৰৰ ওচৰত যাওক, কিন্তু ডক্টৰৰ ওচৰত যাওক। কাৰণ ডক্টৰৰ ওচৰত নগলে মানুহে এই ফাৰ্মেসিৰ ওষুধ খাই বেছি দিন বাঁচিব নোৱাৰে। फार्मेसीर ओषुध खाई पेट खराब ज्वर एबोर ठीक हब पारे, बाट डायबिटीज और प्रेसार केतियाओ ठीक हब नोवारे। हेतुर कारणे आपनाक एवारनेस लागिबई लागिब। आमी नेक्स्ट हेरि गरुभाषात केम्प करिम। মই আজি আহিছোঁ ইয়াতে ডেণ্টেল বেচিফিকেলি ডেণ্টেল এৱেৰনেছৰ কাৰণে বিকজ ৰুৰেল এৰিয়াত মানুহ ডেণ্টেলৰ সম্বন্ধে একো নাজানে, মানে দাঁতৰ কি বা হৈ আছে কি হৈ আছে মানুহ নাজানে। তো মোৰ মেইন মটো ইজ দ্য এৱেৰনেছ বিকজ দ্য ডেণ্টেল ট্ৰিটমেণ্ট ইজ মষ্ট নেগলেক্টেড ট্ৰিটমেণ্ট। তো আমি এইটো কাৰণে ইয়াতে আহে মানে কেইটামান মই ঔষধ প্ৰভাইড কৰিছোঁ আৰু এৱেৰনেছ কৰিছোঁ, পেচেণ্টক বুজাইছোঁ যে কেনেকুৱা কি কৰিব লাগে। বেচিকেলিতো ডেণ্টেল ট্ৰিটমেণ্টটো কৰা নাযায়, ডেণ্টেল ট্ৰিটমেণ্টৰ কাৰণেতো চেম্বাৰ যাব লাগে, কিন্তু ইয়াতে মই এৱেৰনেছৰ কাৰণে আহিছোঁ বেচিকেলি আৰু পেচেণ্টক বুজাইছোঁ যে ইয়াত আপোনাৰ কি কৰিব লাগিব, কেনেকুৱা কৰিব লাগিব।
সেইটোৱে বেচিকেলি আৰু কেইটামান মই ঔষধ প্ৰভাইড কৰিছোঁ টুথপেষ্ট মাউথ ৱাছ এইবিলাক মই প্ৰভাইড কৰিছোঁ বাচ্চাবিলাকৰ মই ব্ৰাছিং টেকনিকটো বুজাইছোঁ কেনেকুৱা কি কৰিব লাগিব বাচ্চাবিলাকৰ কি খাব লাগিব কি নাখাব লাগিব সেইটো মই আৱেৰ কৰাইছোঁ অলপ হেৰি কৰিছোঁ টিচ কৰিছোঁ তেখেতক সেইখিনি